আমাৰ বাহালতে ডাঙৰ এক্সিডেণ্ট এটা হ'ল তাৰপিছতে এক্সিডেণ্টটো মানে মৌচুমে বাহালৰ গাঁৱত ডাঙৰ পৰিয়ালৰ মাজত থকা আৰু ভাড়া ঘৰত অকলে বিভিন্ন ঠাইৰ মানুহৰ লগত মিলিজুলি নিজৰ পৰিয়ালৰ লিখাকৈ থকাটো এটা বেলেগ অনুভৱ। কমেণ্ট এটা কৰি জনাব আপোনালোকৰ অনুভৱবিলাক কেনেকুৱা হয়। এই মাক গ'ল নাইট ডিউটিলৈ, গতিকে তাইৰ দায়িত্বটো মোৰ, মানে অহা কালিলৈ ৰাতিপুৱা 5:30 উঠিব লাগিব, তাইক কিবাখন খুৱাব লাগিব আৰু তাইলৈ টিফিন বনাই ৰেডি কৰি তাইক দি স্কুলত থৈ আহিবগৈ লাগিব। এইফালে তাই পঢ়ি আছে। একেবাৰে সহজ হোৱাকৈ মই খিচিৰি বনাই দিম। এতিয়া দাইল, আলু আৰু চাউল অলপমান তিয়াই এনেকৈ মই চব মিক্স কৰি তিয়াই পেলাই ধুই থৈ দিম। আকৌ এইফালে মই আটা অলপমান খচি ৰেডি কৰি ৰাখিছোঁ। এতিয়া এইখিনি ৰেডি হৈ গ'ল। ৰাতিপুৱা মই ইয়াৰ পৰা ৰুটি বনাব পৰাকৈ লাডু কৰি থৈ দিম। এতিয়া আমাৰ ভাড়া ঘৰে এজন পাৰ্টনাৰ আহি আছে গুৱাহাটীৰ পৰা, তাকো আনিবলগীয়া হ'ল। মই যাওঁ আনিবলৈ। এই মমীৰ ওচৰতে, তাৰমানে তাইৰ ৱাইফ, তাইৰ ওচৰতে থৈ যাম। মমীৰ ওচৰতে তুমি থাকিবা দেই, মমীৰ ওচৰতে। ছোৱালীজনীৰ পাছত দায়িত্ব দিলোঁ 10 মিনিটৰ কাৰণে। এতিয়া যাওঁ। অঁ ঠিক আছে, তুমি এতিয়া মমী আন্টিৰ ওচৰত থাকিবা হা। এতিয়া বাজিছে 10:04 আৰু মই যাওঁ তাক লৈ আহিবলৈ। আমি ভাড়া ঘৰত থাকোঁ যিহেতু, সেইকাৰণে ইজনৰ সিজনৰ লগত এনেকৈ মিলি থাকিবলগীয়া হয়, হেল্পো কৰিবলগীয়া হয়। তো তাইৰ ৱাইফৰ লগতে থলোঁ। তো তাক লৈ আহোঁগৈ বৰুৱা চাৰিআলিৰ পৰা। হাই বৰুৱা চাৰিআলি যাওঁতে ৰাস্তাটো চাওক, কি ধুনীয়া লাইট লগাই দিলে দুইপাৰে, কি মজা লগা হৈ গ'ল। এতিয়া মই আহি পাই গ'লোহি বৰুৱা চাৰিআলি। সি আহি পেলাই পুলিবান পাইছেহি বুলি কৈছে। ইয়াতে অকণমান দেৰি ৰৈ দিওঁ, ৰখি আছে। এয়া পালোহি মৌচুমক। পালাহি গুৱাহাটীৰ পৰা? আচ্ছা, ভৰাই লোৱা বেগটো। এই চাউলটোৰ নাম কি? এইটো চাউলটোৰ নাম হ'ল ৰংঘৰ। মানে কি মিহি নি খাবলৈ? এইটো মিহি অলপ হয় নি? আচ্ছা, কেই কেজি পেকেট এইটো? 26 কেজি। কিমান কেজি কেনেটো? এইটো 50 টকা কেজি। এতিয়া পালোহি। এয়া আহিলেগৈ গুৱাহাটীৰ পৰা আহিছে। মই অকণ লিভ দিবৰ কাৰণে ওলাই আহিলোঁ। আৰু মানে চাউলটো একচুৱেলি মমীয়ে খাই ভাল পায়। আমাক মানে কি হয়, ইয়াতে চবৰে একেটা বস্তু পচন্দ নহয় না। পালে চাউলটো নাই, সি গুৱাহাটীৰ পৰা লৈ আহিছে। সেইটো কাৰণে আমাৰ বাহালতে ডাঙৰ এক্সিডেণ্ট এটা হ'ল তাৰপিছতে এক্সিডেণ্টটো মানে মৌচুমে বাহালৰ লগত কথা পাতি আছে। এতিয়া আমিও একেলগে থাকোঁ চব। এতিয়া কেনেকুৱা বস্তুটো? এতিয়া ক'লে এদিন ভাল বুলি ক'লে। আপোনাৰ পিছপিনৰ পৰা গাড়ী আহিলে আকৌ দিগদাৰ হ'ল হয়। আংকুলক লৈ আহিলোগৈ। এই আংকুল আহি গ'ল। এইয়া দেখিলা? কি হয় হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৰাতিপুৱা এতিয়া 5:30 হ'ল। মই উঠি গ'লোঁ, পটাপট কামত লাগি যাওঁ। বস্তুবিলাক যিহেতু ৰেডি কৰি থোৱা আছিলে, এতিয়া মই পাতি দিওঁ খিচিৰিখিনি। খিচিৰি পাতি দিলোঁ, ঢাকনখন এনেকৈ মাৰি দিওঁ। এইফালে বেটিক জোকাব লাগিব মই। আৰে ন উঠা যান, উঠা 6টা বাজি গ'ল যান, 6টা বাজি গ'ল, উঠা। আৰু এইফালে খিচিৰি হৈ গ'ল। গুড মৰ্ণিং। উঠিলা? উঠা। এতিয়া তাই উঠিবলগীয়া হৈ গৈছে, দেখিছে 6:30 বজা নাই, 6:10 হৈছে। 6:10 উঠিবলগীয়া হৈছে। পটাপট উঠি মুখখন ধোৱা দে যান। চাবোন তাবোন চব দিছোঁ, মুখখন নিজে পটাপট ধোৱা দেই। আমাৰ বহু বিৰাট ভাল হয় নহয়, নিজে কৰিব পাৰে হয় নাই? পটাপট ধোৱা দেই। এই ৰাতি যে খচিছিলোঁ আটাখিনি, এতিয়া মই ৰুটি বেলিব পৰাকৈ হৈ আছে। মই ৰুটিকেইটা বেলি লওঁ পটাপট। ৰুটিটো হৈ গ'ল। এতিয়া পুৰি লিখাকৈ কাটি দিব লাগিব অকণমান, তেতিয়া তাই খাই ভাল পায়। এনেকৈ কাটি দি ৰুটি হৈ আছে। আৰু সেইফালে মাক নাথাকিলে বেটি অকলে নিজে ওলাই আছে, দেখিছে নাই? বেটিৰ কাৰণে এয়া পুৰি ৰুটিয়ে হয়, মানে এনেকৈ কাটি। মেইন কামটো এতিয়াহে, বাপেক হ'লে নহ'ব, বাপেক হৈ মাকৰো কাম কৰিব লাগিব। এয়া চাওক, মই তাই স্কুললৈ যাবলৈ এনেকৈ দুগোচা বেনি গুঠিব লাগে। এই বেনি দুগোঠা মই গুঠি আছোঁ। কিছুমান কাম দেখি শিকে আৰু কিছুমান কাম ঠেকি শিকে। মই দেখিও শিকিছোঁ আৰু ঠেকিও বহুত কাম শিকিছোঁ। সেইটো কাৰণে কিছুমান কাম মই অলপমান জানো মানে। তো সেইটো কাৰণে এই ছোৱালী হওক, মানে মতা মানুহ হওক, মাইকী মানুহ হওক, সকলোবিলাক অভিজ্ঞতা প্ৰায় অলপ আছে। স্কুললৈ ৰেডি। এতিয়া এইটো তাই ৰেডি গৈছে, তাইক থৈ আহোঁগৈ।
ৰাতিপুৱা স্কুল লৈ যোৱা সময়খন মানে বহুত দৌৰা-দৌৰি হয়, মানে 7:30 স্কুল সোমাব লাগে। এতিয়া ওলাই যাওঁতে 7:10 মানে হৈ গ'ল, আৰু প্ৰায় 5 কিলোমিটাৰ দূৰ স্কুল ইয়াৰ পৰা, আৰু স্কুল সেইফালে কেইবাশ দূৰ আছে, মানে বহুতখন স্কুলৰ ল'ৰা ছোৱালী যায়, ৰাস্তাটো জাম হৈ যায়। তো ভাড়াঘৰৰ এটা মানে সৰু সুৰা ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তো আজিলৈ ৰাখিছোঁ, বাই বাই, এনজয় আই অসম। সেইজনী মাক এতিয়া আহি আছে, 8টামান বাজিব হ'ল।